Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী bhranti medhi প্ৰথম ভাল পোৱা কেতিয়া হৈছিল আৰু তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। প্ৰথম প্ৰেম জীৱনত মনত আছে আছে ডিগ্ৰী পঢ়ি আছিলোঁ। ডিগ্ৰীতে ফাৰ্ষ্ট ডিগ্ৰীতে মোবাইল নাছিলে, তেতিয়া মোবাইল নাছিল। তাৰে আগত ধৰা এনেকুৱা হৈছিল যে প্ৰেমৰ আভাস পাইছিলোঁ, প্ৰেমটো মানে বুজি পোৱা নাছিলোঁ। আৰু এতিয়া মানুহবিলাক বহুত মেচিয়ৰ্ড হৈ গ'ল, তেতিয়া মই অলপমান ইমান মেচিয়ৰ্ড নাছিলোঁ। আৰু এতিয়া জেনেৰেশ্যনটো এনেকুৱা হৈ গ'ল ন, এতিয়া বেছি বুজি পায়, বেছিকৈ বুজি পায়, সৰুৰ পৰা বুজি পায়। তেতিয়া মই ইমান বুজি পোৱা নাছিলোঁ, প্ৰেম আহিছিল যদিও ধৰা। কিন্তু যদি তুমি মোক ভালকৈ মানে কোৱা যে সেইটো মই ডিগ্ৰী আৰু তাৰপিছত ধৰা মোৰ জীৱনলৈ প্ৰেম আহিছিলে। তাৰপিছত বিৰাট মানে সেয়াও হ'ল, মানে সেয়াকৈ আঘাতো পালোঁ। গতিকে তাৰ পৰা শিকিছোঁ কিছুমান বস্তু, তাৰ পৰা এইটো শিকিছোঁ ব্লাইণ্ডলি কাকো প্ৰেম বুলিয়ে নহয়, তুমি যেতিয়া কাৰোবাক ভাল পাই থাকিবা, কিবা কৰি থাকিবা, তুমি মোৰ কাৰণে ভাল, তোমাৰ মোৰ লগত সম্পৰ্ক আছে কাৰণে তুমি মানুহজন মোৰ কাৰণে ভাল, তেওঁৰ কাৰণে মই ভাল, চব কৰিছে মোৰ কাৰণে, তেওঁ চব কৰিছে বা তেওঁৰ কাৰণে মই চব কৰি আছোঁ। ভাল শুদ্ধ বেয়া মানে যিখিনি বস্তু চব একেলে। খাওঁতে ধৰা সুধিছোঁ বোলে কি খাইছা, মইতো খোৱা নাই, লৈয়ে গৈছোঁ। কিন্তু কিবা কাৰণে তোমাৰ যিটো ব্ৰেকআপটো হৈছে, তাৰপিছত সি মানুহজন আটাইতকৈ ডাঙৰ শত্ৰু কেনেকৈ হ'ব পাৰে? নহয় নহয় মৰম খানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোনত